নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে মোৰ চেনেল আজিৰ খবৰ বিশেষলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আগত আপোনালোকক ভিডিঅ'বোৰ মোৰ চেনেল কুঁহিপাতৰ যোগেদি দি থাকোঁ, আৰু এতিয়া ভাবিছোঁ এটা নতুন চেনেল খোলোঁ। নতুন চেনেলটোৰ যোগেদি আপোনালোকক নতুন কিছু তথ্য দিবলৈ চেষ্টা কৰিম, আৰু সেইবাবে আজিৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ আমাৰ নতুন চেনেল আজিৰ খবৰ বিশেষ। এভৰিথিং ইজ অল নামৰ এটি নতুন ইউটিউব চেনেল, আৰু আপোনালোকে আশীৰ্বাদ কৰিব। আপোনালোকৰ মৰম আশীৰ্বাদত যাতে আমি চেনেলটো আগুৱাই নি আপোনালোকক নতুন তথ্য দিবলৈ সক্ষম হওঁ, তাৰ বাবে চেষ্টা কৰিম। আৰু সকলোৱে আমাৰ চেনেলটো চাব, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰি আৰম্ভ কৰিবলৈ লৈছোঁ আজি নতুন চেনেলৰ প্ৰথমটো ভিডিঅ'। ব'লক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ ভিডিঅ'টো আপোনালোকক ক'বলৈ ওলাইছোঁ ভাৰত চৰকাৰৰ PM কিষাণ নিধি যোজনাৰ অধীনত ভাৰত চৰকাৰে 2019 চনতে আৰম্ভ কৰা কৃষকসকলৰ বাবে যি বছৰেকত 3টা পুঁজি দিয়াৰ যি ব্যৱস্থা কৰিছিলে, সেইটো আপোনালোকে ইতিমধ্যে গম পাইছে। যোৱা 27 তাৰিখে 14 নম্বৰ কিস্তিটো ইতিমধ্যে ভাৰত চৰকাৰে মুকলি কৰি দিছে, আৰু সেই কিস্তিটো প্ৰায় সংখ্যক কৃষকৰ একাউণ্টত বৰ্তমান সোমাইছে, আৰু কিছু সোমাবলৈ বাকী আছে। প্ৰায় 13টা ইনষ্টলমেণ্টৰ পিছত এইবাৰ অৱশ্যে মোৰ একাউণ্টতো পইচা সোমাইছে। তো এতিয়া প্ৰথম কথাটো হ'ল কিছুমান কৃষকৰ একাউণ্টত এতিয়ালৈকে সেই পইচাসমূহ সোমোৱা নাই। সেই পইচাসমূহ কিয় সোমোৱা নাই আৰু কি কৰিলে সেই পইচাসমূহ সোমাব, সেই বিষয়ে আজি এই ভিডিঅ'টোত আৰম্ভ কৰিম। তো ব'লক প্ৰথমতে আমি আপোনাৰ একাউণ্টটোত কেনেধৰণে চেক কৰিব লাগিব, আপোনাৰ পইচাটো ক'ত ব্লক হৈ আছে আৰু কি কৰিলে সেই সম্পূৰ্ণ তথ্য গম পাম, তাৰ বিষয়ে ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো আপোনালোকে মোবাইল স্ক্ৰীনত যোগেদি দেখি আছে। প্ৰথমতেই মই উলিয়াই ল'লোঁ, গুগলত চাৰ্চ কৰিব লাগিব, আৰু মই এতিয়া প্ৰথমতে উলিয়াই লৈছোঁ গুগল, আৰু গুগলত গৈ মই প্ৰথমতে চাৰ্চ কৰিম PM কিষাণ .in। এই দেখিছে প্ৰথমটোতে ওপৰতে আছে pmkisan.gov.in। মোৰ যিহেতু ইয়াত আগতে মই পেজ টাইপ কৰি থৈছিলোঁ, গতিকে ওলাই গৈছে। ইয়াত PM কিষাণ .in টাইপ কৰি পেলাই তাৰপিছত আমি প্ৰথমতে ওপৰতে যিটো PM কিষাণ বুলি আছে সেই PM কিষাণত ক্লিক কৰিম। আৰু তাৰপিছত দেখিছে আপোনালোকে এই প্ৰথমতেই ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সৈতে এটা এড আহি গৈছে, সেইটো কাটি লৈ আপোনালোকে ইয়াত যে বেনিফিচিয়াৰী লিষ্ট বুলি দেখিছে, সেই বেনিফিচিয়াৰী লিষ্টত এবাৰ ক্লিক কৰি চাব পাৰে। বেনিফিচিয়াৰী লিষ্টত আপোনালোকৰ জিলা আৰু সমষ্টি, তাৰ উপৰি আপোনালোকৰ গাঁওখনৰ যদি নাম মাৰি দিয়ে, আপোনালোকৰ অঞ্চলটোৰ যিমান মানুহৰ পইচা সোমাইছে আৰু যিমান মানুহৰ পইচা সোমাবলৈ বাকী আছে, ইয়াতে সম্পূৰ্ণ তথ্যৰ সৈতে আপুনি চাব পাৰিব। প্ৰথম আমি ষ্টেটটো চিলেক্ট কৰি ল'ব লাগিব। প্ৰথম আছাম, যিহেতু আমি অসমৰ, গতিকে অসমটো প্ৰথম চিলেক্ট কৰি ল'ব লাগিব। আছাম মই চিলেক্ট কৰি দিলোঁ। তাৰপিছত আহি গ'ল ডিষ্ট্ৰিক্ট মই যোৰহাট চিলেক্ট কৰিলোঁ। তাৰপিছত আহিলে চাব ডিষ্ট্ৰিক্ট আপোনালোকৰ যিটো সমষ্টি হয় সেই সমষ্টিটো হ'ব, আৰু তাৰপিছত আহিলে ব্লক দেখিছে মোৰ কলিয়াপানী, তো মই কলিয়াপানী চিলেক্ট কৰিলোঁ। তাৰপিছত আহিলে ভিলেজটো আপোনালোকৰ যিটো নিয়েৰেষ্ট ভিলেজ হয় তাত চাই ল'ব এবাৰ। কিছুমানৰ অৱশ্যে ভিলেজটো সলনি হৈ থাকে, গতিকে ভিলেজটো চাই লৈ আপোনালোকে নিজৰ ভিলেজটো চিলেক্ট কৰিব। তো মোৰ ভিলেজটো হৈছে শিমলুগুৰি গাঁও বুলি আছে, তো শিমলুগুৰি গাঁওটো মই চিলেক্ট কৰিলোঁ। আৰু তাৰপিছত এই গেট ৰিপৰ্টত ক্লিক কৰিলোঁ। আৰু তাৰপিছত গেট ৰিপৰ্টত ক্লিক কৰাৰ পিছত এনেদৰে এখন সম্পূৰ্ণ চাৰ্ট আহি যাব, যিখনত আপোনালোকৰ যিমান মানুহখিনিয়ে পাইছে সেইখন গাঁৱত গোটেই ডিটেইলছ ওলাই যাব। ইয়াতে দেখিছে মই জুম কৰি দেখাইছোঁ, ইয়াতে মই যিহেতু এইবাৰ পাইছোঁ, গতিকে মোৰ নামটো আছে, এইটো 8 নম্বৰত মোৰ নামটো এখতে আছে। আৰু এনেকৈ আপোনালোকে আপোনালোকৰ পইচাখিনি পাইছে নাই সেয়া চাব পাৰিব। ইয়াৰ পিছত আমি
আপোনাৰ পইচাটো কি কাৰণে সোমোৱা নাই সেই বিষয়ে চাম আৰু আপোনাৰ একাউণ্টৰ বিষয়ে জানিবলৈ আপুনি এই PM কিষাণত ক্লিক কৰিব তাৰপিছত দেখিছে ইয়াত আপোনালোকে এটা ওলাই আছে নিউ বুলি এইটো নতুনকৈ আহিছে নো ইয়ৰ ষ্টেটাছ তাত ক্লিক কৰিব আৰু তাৰপিছতে আপোনাৰ ইয়াত এণ্টাৰ আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকে সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিবলৈ আহিব ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিয়াৰ পিছত ইয়াত যি কেপচা কোড আছে কেপচা কোডটো আপোনালোকে টাইপ কৰিব মই এতিয়া কেপচা কোডটো ইয়াত টাইপ কৰি দিছোঁ কেপচা কোডটো সঠিকভাৱে টাইপ কৰিব তাৰপিছত গেট ডাটাত ক্লিক কৰিব আৰু দেখিছে এইটো মোৰ নামৰ এগেইনষ্টত এটা সম্পূৰ্ণ ডাটা ওলাই গৈছে ইয়াতে দেখিছে এইটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ডেট অফ ৰেজিষ্ট্ৰেশ্যন ওলাই আছে নেম অফ ফাৰ্মাৰ নাম ওলাই আছে ফাদাৰ স্পাউচ গাৰ্ডেন নেম ওলাই আছে সম্পূৰ্ণ ওলাই আছে ইয়াত যদি আপোনাৰ কিবা এড কৰিবলগীয়া থাকে আপডেট ইয়ৰ ডিটেইলছতে গৈ পেলাই কৰিব পাৰিব ইয়াৰ পিছত আপুনি এলিজিবল হয় নহয় আপুনি পইচা পাবৰ বাবে সেইটো চেক কৰিবলৈ এলিজিবল ষ্টেটাছত ক্লিক কৰিব যদি আপোনাৰ এলিজিবল ষ্টেটাছত দেখিছে ইয়াত সম্পূৰ্ণ তথ্য ওলাই আছে লেণ্ড সিডিং যদি আপোনাৰ মোৰ ইয়াৰ আগৰবাৰ মই পইচা পোৱা নাছিলোঁ কাৰণ মোৰ লেণ্ড সিডিংটো নো আছিলে লেণ্ড সিডিংটো মই ইয়েছ কৰালোঁ লেণ্ড সিডিংটো ইয়েছ কৰাবলৈ আপুনি ওচৰৰ যি কৃষি খণ্ড আছে কৃষি খণ্ডৰ অফিচত যাব তাতে গৈ আপোনালোকৰ যি আপোনাৰ মাটিৰ তথ্য থাকে সকলো কাগজ পত্ৰ লৈ গৈ আপোনালোকে তাতে যদি দিয়ে তেওঁলোকে লেণ্ড সিডিংটো কৰাই দিব আৰু তাৰপিছত এইটো ইয়েছ আহিব তাৰপিছত আহিব EKYC আপুনি কৰি থোৱা আছে নাই সেইটো যদি কৰি থোৱা আছে ইয়েছ দেখাব যদি নাই কৰা তেতিয়াহ'লে EKYCটো কৰাই দিব আধাৰ বেংক সিডিং ষ্টেটাছটো আপোনালোকে চাব আধাৰ বেংক সিডিং ষ্টেটাছটো ইয়েছ হৈ আছে নাই যদি নাই আপোনালোকে এটা আধাৰ বেংকৰ লগত আধাৰটো লিংক কৰা লাগিব কিন্তু এতিয়া বিশেষকৈ যিসকলক পইচা মানে বেংকত যিহেতু আধাৰ লিংক কৰিবলৈ মানুহ যথেষ্ট ভিৰ গতিকে এতিয়া চৰকাৰে এটা ব্যৱস্থা কৰিছে ডাক সেৱাৰ পোষ্টেলৰ জৰিয়তে পোষ্টেলত এটা একাউণ্ট খুলিব পাৰি আৰু সেই একাউণ্টটো খুলি ল'লে আপোনালোকক পইচা সোমোৱাত সুবিধা হ'ব গতিকে আপোনালোকে যিমান পাৰে ওচৰৰ ডাকঘৰত গৈ পেলাই আপোনালোকে এটা একাউণ্ট খুলি ল'ব আৰু সবতছে বেছি ইম্পৰ্টেণ্ট কথাটো হৈছে আপোনালোকৰ পইচা তেতিয়াই সোমাব এই দেখিছে লেটেষ্ট ইনষ্টলমেণ্ট ডিটেইলছত FTO প্ৰচেছটো যদি ইয়েছ হৈ আছে তেতিয়াহ'লে আপোনালোকে গম পাব পইচাটো সোমাব আৰু দেখিছে পে'মেণ্ট ষ্টেটাছ পে'মেণ্ট প্ৰচেছ দেখাই আছে কিন্তু এতিয়া পে'মেণ্ট প্ৰচেছ হ'লেও মোৰ যিহেতু পইচা সোমালেই ইয়াৰ পিছত নতুন আপডেট আহিব এইকেইটা বস্তু আপোনালোকে প্ৰথম চেক কৰি লওক তাৰপিছত যদি নহয় ওচৰৰ কৃষি খণ্ডৰ যি অফিচ থাকে তাত গৈ পেলাই আপোনালোকে এবাৰ যোগাযোগ কৰিব পাৰে আৰু যিহেতু 13টা ইনষ্টলমেণ্টৰ পিছতহে আচলতে মোৰ পইচা সোমাইছিলে গতিকে মই যথেষ্ট কষ্ট কৰিছিলোঁ সেই পইচাটো পাবৰ কাৰণে আৰু কি কৰিছিলোঁ আপোনালোকক আজি এই ভিডিঅ'টোৰ জৰিয়তে জনাম তো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি ভিডিঅ'টোৰ পৰা আপোনালোকৰ কিবা উপকৃত হৈছে বুলি ভাবিছে তেন্তে হ'লে এটা লাইক নিদিয়াকৈ নাযাব এটা লাইক কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব যদি আপোনালোকৰ পইচা নোসোমায় তেন্তে আধাৰ অৱশ্যে আৰু এটা কথা ইতিমধ্যে এটা নটিফিকেশ্যন আহিছে আপোনালোকে যদি আধাৰ লিংক কৰোৱা নাই আধাৰ লিংক কৰোৱা কিন্তু 15 দিনলৈকে ৱেইট কৰিব লাগিব বুলি কৈছে 15 দিনলৈকে আধাৰটো আপোনালোকে যিমান পাৰে সোনকালে লিংক কৰাই লওক আৰু আধাৰ লিংক কৰাবলৈ বৰ্তমান বেংকত যথেষ্ট ভিৰ হৈ আছে গতিকে সকলো ফালৰ চৰকাৰী সুবিধা ল'বৰ কাৰণে মানুহে আধাৰ লিংক কৰাবলৈ যথেষ্ট মানুহ বেংকত আজিকালি হয় গতিকে তালৈ ৰৈ নাথাকি আপোনালোকে ওচৰৰ ডাকঘৰত গৈ পেলাই এতিয়া একাউণ্ট খুলি লওক সেইটো খুলি ল'লেও আপোনালোকৰ যিমান দূৰ সম্ভৱ মই যতদূৰ গম পাওঁ আপোনালোকৰ পইচাটো সোমাব আৰু যদি আপোনালোকে আধাৰ লিংক কৰিছে তেতিয়াহ'লে 15টা দিন ৰ'ব লাগিব বা নহ'লেও এই 15 দিনত যদিও নোসোমায় ইয়াৰ পৰৱৰ্তী কিস্তিটোত পইচাটো সোমাব আৰু এইটো হৈছে PM কিষাণৰ চৰকাৰী হেল্পলাইন নাম্বাৰ এই নাম্বাৰটো আপোনালোকে যোগাযোগ কৰি আপোনালোকৰ কি কাৰণে পইচা সোমোৱা নাই কি কৰিলে পইচা সোমাব সেই বিষয়ে সবিশেষ এই নাম্বাৰটোত যোগাযোগ কৰি আপোনালোকে জানিব পাৰিব এই আৰু লগতে চৰকাৰী যি ৱেবছাইট pmkissan.gov.in ওপৰত এইটো ওলাই আছে তাতো আপোনালোকে খুলি পেলাই আপোনালোকৰ পইচা কি কাৰণে সোমোৱা নাই সবিশেষ তথ্য এই ইয়াত গৈ পেলাই চাব পাৰিব মই যিহেতু মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা সিমানখিনিয়ে জানো
গতিকে আপোনালোকক ক'লোঁ যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এনেকুৱা ধৰণৰ পৰৱৰ্তী ভিডিঅ'বোৰ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। তো আজিৰ ভিডিঅ'টো ইমানে আছিলে, যিমান পাৰোঁ আপোনালোকক PM কিষাণৰ যি পইচা মুকলি কৰি দিলে সেই পইচা কেনেধৰণে পাব আৰু যিসকলে পোৱা নাই তেওঁলোকে কি কৰিব লাগিব চমুকৈ এতিয়া আভাস দিবলৈ চেষ্টা কৰিলোঁ। যদি আপোনালোকে ইয়াৰ পিছত যদি কিবা বেলেগ তথ্য বিচাৰে PM কিষাণৰ ওপৰত তেন্তে হ'লে কমেণ্ট কৰি জনাব, ইয়াতকৈ সবিশেষ দিবলৈ চেষ্টা কৰিম। এইটো যিহেতু মোৰ প্ৰথম ভিডিঅ', অকণমান কথাখিনি কওঁতে বাৰু ভিডিঅ'টো বনাওঁতে অলপ কিছু খেলি মেলি হৈছে, গতিকে ক্ষমা কৰি ভিডিঅ'বোৰ চাই থাকিব। পৰৱৰ্তী সময়ত ইয়াতকৈ ভাল ধৰণে নতুন ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম।